ये उसकी बच्ची है ये हमारा हैंडसम लड़ा मोर किमान हैंडसम ना मैं पूछूं हमारा वहाँ रील चल रहा है हेलो एवरीवन दिस इज सलमान स्वागत टू माय यूट्यूब चैनल मैं এটা ব্লগ বনাওকে বনাম বুলি ভাবিছোঁ ঘৰৰ ওচৰতে আমাৰ এটা ধুনীয়া পাৰ্ক আছে আৰু কিখন হয় কি হয় মই এতিয়া নকওঁ ডাইৰেক্ট তাতে দেখাম আৰু এতিয়া আমি যাম মা মামি পুচু আৰু আমাৰ মোৰ ফ্ৰেণ্ডজনী আৰু বা আমি গোটেইকেইটা যাম তো এতিয়া ঘৰৰ পৰা ওলাইছোঁ জাষ্ট আৰু এইফালে বা আহি আছে তো আমি এতিয়া যাম আৰু পুচু আৰু তাই একদম খেলি খেলি আহি আছে আমি এতিয়া গৈ আছোঁ মামি আম্মা মোৰ ফ্ৰেণ্ডজনী পুচু বা আমি গোটেইকেইটা গৈ আছোঁ এতিয়া আৰু আমাৰ পিছফালৰ পৰা ৰ'দটো আহি আছে কাৰণে মুখখন অলপ কলা কলা হৈ আছে তো এফালে আমি গৈ আছোঁ পাম আৰু অলপ আৰু 3-4 মিনিটৰ ৰাস্তা হয় মোৰ ফ্ৰেণ্ডজনী নাযাওঁ এই বায়ে যাম বুলি কৈছে কিন্তু মোৰ ফ্ৰেণ্ডজনী নাযাওঁ কৰি আছে তাইক মই গালি দি কাৰণে তাইক শুব ওলাইছিল তাইক তেনেকৈ লৈ আহিছোঁ তাই এতিয়া আহি আছে পিছফালে তো আমি এতিয়া যাই আছোঁ পামেই আৰু আমি মেইন ৰাস্তা সব লোক এয়া আমি মেইন ৰাস্তা পাই গ'লোঁ আৰু এইফালে চাওক ভিউ চাওক ৱাও ইমান ভাল লাগে মৰ্ণিং ৱাক কৰিব আহিব পাৰি এইফালে আৰু আমাৰ এইখিনি যোনে যোনে চাব মানে মোৰ ভিডিঅ' যোনে চাব সেইটো গম পায়ে ক'তখিনি কোনটো জেগা হয় এইটো আৰু এনেই চাওক ৱাও কি মজা আমি এতিয়া গৈ আছোঁ আমি এতিয়া মেইন ৰাস্তা পাইছোঁ আৰু মই উল্টি গৈ আছোঁ কাৰণ ইফালৰ পৰা ইমান ধুনীয়া ৰ'দৰ মানে লাইটটো আহি আছে তো সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ ইফালে আৰু এইটো মেইন ৰাস্তা হয় আমি গৈছোঁ মই উল্টি যায় ভয়ো লাগে পিছফালৰ পৰা ঢাপকৈ যদি খুন্দা হওক তো চব গৈ পালে মোৰ বাহিৰে মই লাহে লাহে গৈ আছোঁ আৰু এইখিনি চাওক এইখিনিতো আৰু বাপৰে বাপ কিমান ধুনীয়া সেইখিনি এটা জেগা আছিল আৰু এইখিনি মানে অলপ ৰাস্তাটো পাৰ হৈ আহি এইটো অলপ বেলেগ ষ্টাইলৰ আৰু সেইটোত ৱাল আছিল এইটোত কি বুলি কয় ৰড আছে रेलिंग कय जो भी हो मतलब ऐसा है और वहाँ वॉल था तो अभी हम लोग जा रहे हैं और थोड़ी देर बाद हम पहुँच जाएंगे और पूछू बेले गान मारी है अम्मा जगत वो चल रहा है वो ज़्यादा एक्साइटेड है वाह वाह अम्मा पूछू खुश कर लिए পুচু ইমান বেছি খোজকাঢ়িছে তাৰ জোতাই খুলি গৈছিল আৰু আমি যেতিয়া এইফালৰ পৰা আহোঁ আমাৰ ঘৰৰ পৰা তেতিয়া আমি এইটো বিল্ডিঙত আমি ভোট দিওঁ মানে সেইদিনাখন ভোট দিব আহিছোঁ আৰু এইখন ফিল্ডত মানে কি ফুটবল ক্ৰিকেট বা কিবা কিবি ফেষ্টিভেলো হয় লাইক ফ্লাৱাৰ ফেষ্টিভেল তো ফ্লাৱাৰ ফেষ্টিভেলত এই আৰু মই আহিছিলোঁ মানে মোৰ ফ্ৰেণ্ডজনী আৰু মই আহিছিলোঁ আহোঁতে মানে আমাৰ ভিডিঅ' বনোৱা নহ'ল মই ভাবিছিলোঁ ব্লগ বনাম বুলি বাট সেইদিনাখনে মানে আমি কিয় বা ব্লগ নবনালোঁ দুইটাই মানে ইয়াতে থাকি ফটো তুলি গুচি গ'লোঁ ইমান ধুনীয়া আছিল ফ্লাৱাৰ ফেষ্টিভেলত আৰু এতিয়া আমি সেইখন পাৰ্কতে যাম কিন্তু ফ্লাৱাৰ ফেষ্টিভেল থাকিলে মানে অলপ বেছি ডেক'ৰেশ্যন কৰে বা কিবা এনেকুৱা কৰে এতিয়া বিশেষ ইমান সেনেকুৱা নাই বাট ধুনীয়াই হয় বহুত ধুনীয়া আৰু ইফালে এইখন ফিল্ড হয় আৰু আমি সেইটোত ইয়াতে আমি ভোট দিওঁ আমি ভোট দিব আহিছিলোঁ সেইদিনাখনে তো এতিয়া আমি সেইখনতে এইফালে গৈ আছোঁ আৰু এইটোৱে হৈছে মেইন ৰাস্তা যেটো মানে আহিলে আপোনালোকে এখন পাৰ্ক পাব মানে আপোনালোকে নুনমাটি হৈ গোপালনগৰ হৈ ছেক্টৰ 1 ফালে আহিব লাগিব তো আমি এতিয়া পালোৱেই আৰু তো আমি এতিয়া যাম দিব বোলা তো আমি এইফালে যাম এতিয়া আনফৰ্চুনেটলি এটা বহুত বেয়া খবৰটো হৈছে আমাক ভিতৰত সোমাব নিদিলে যোনটো মানে গাৰ্ড থাকে তেওঁক সুধিলোঁ যে ভিতৰত আমি পাৰ্কত যাম তো এইটো অইল ইণ্ডিয়াৰ হয় মই কৈছিলোঁ তো অইল ইণ্ডিয়াৰ কাৰণে আমি সেই পাৰ্মিশ্যন দিয়া নাই যোৱা পাৰ্মিশ্যন মানে কি কিবা চাগে ক'ভিড বা কিবা এনেকুৱা প্ৰব্লেম থাকিব পাৰে তো আমাক ভিতৰত যাব নিদিলে তো আমি এতিয়া ইয়াতে চাইডে গৈ আছোঁ চাইডে গৈ মানে ছেক্টৰ 1ত আমি পিকনিক প্লেচ পাই বা এনেকুৱা ব্ৰহ্মপুত্ৰৰ বালিৰ সেনেকুৱা জেগাবিলাক পায় তো এনেকুৱা চাওঁ ক'ত যাব বাট আমাৰ এই চাইডত
এইখনে হৈছে পাৰ্ক আৰু এইখিনি অকল পুখুৰী কিন্তু গোটেই ছাইডত গোটেই ইমান ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ আছে আৰু ইমান বেছি ফ্লাৱাৰ্ছ আছে মই যেতিয়া আহিছিলোঁ ফ্লাৱাৰ ফেষ্টিভেলত তেতিয়া মই ভিডিঅ'টো ইয়াতে মই একেলগে দি ইয়াতে মই সেইটো আপোনালোকক দেখাম লাইক চিৰিয়াছলি লোক ऐसे कैसे गिरते Cause you were mine. Cause you were mine. তো এইফালে ছাইডত আমাৰ এখন পাৰ্ক বাট আমি যাব পৰা নাই এটা ষ্টেপ আমাৰ দুৰীয়া তো এতিয়া উপায় নাই আমি চাওঁ এইফালে ক'ত ক'ত যাব পাৰোঁ আৰু বেয়া লাগিছে পুচু বেচেৰাটো ভাবিছিলে আজি ফুৰিব যাম পাৰ্কত তাৰো মনটো বেয়া প্লেন পোপট মে গৈ এখন পাৰ্ক য'ত আমি जाम बोली भाविছিলোঁ बट हम लोग का नसीब इतना ख़राब है मतलब क्या ही बोलूँ আৰু এইখিনি হৈছে মানে ৰাস্তাৰ পৰা দেখা পায় বেক চাইডটো মানে বেক চাইড নহয় মানে ফ্ৰণ্ট চাইডে আৰু ৰাস্তাৰ পৰা দেখা পায় ভিতৰত সোমালে সেইখিনি মই দেখালোঁ আগৰ ক্লিপটোত আগতে যোৱা হয় মোৰ আৰু এইটো হৈছে ৰাস্তাৰ পৰা মানে দেখা পায় মানে এইটো ফুল ভিউ আৰু বাহিৰৰ পৰা আৰু ভিতৰততো ইমান ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ আছেই আমি যিহেতু তাতে যাব নোৱাৰিলোঁ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মই কৈছিলোঁ যে বালি এনেকুৱা জেগা আছে ইয়াত মানে চুনচালি পিকনিক স্পট আমি তাতে যাম মানে মোৰ পিকনিক ব্লগটো তাতেই কৰা হৈছিলে আৰু এতিয়া উপায়টো নাই যিহেতু যাব নোৱাৰিলোঁ তো চুনচালি পিকনিক স্পটতে যাব লাগিব অলপমান ইফালে বহুত ধুনীয়া ধুনীয়া আছে প্লেচ মানে কি আৰু এনেই আৰু খোজকাঢ়ি থকা বাইকেৰে অহা ৰাইড কৰা ড্ৰাইভিং শিকা এনেকুৱা টাইপ আৰু ধুনীয়া বাট তেনেকুৱা একো ফুৰিব লগা इतना भी अच्छा नहीं मतलब পাৰ্কখন আছিল আৰু ভাল বাকী আৰু কি এইবিলাকত ফটো তুলিব লাগে বা ৱাও কি মজা লাগিব ন এনেও বেছিভাগ গানৰ শ্বুটিংটো এনেকুৱা জেগাতে হয় টিভি টাৱাৰৰ যোনখন পাহাৰ তাতেও গানৰ শ্বুটিং প্ৰায় হয় কিন্তু দেখাত নালাগে শ্বৰ্ট ফিল্মবিলাকো তাতেই বেছিভাগ হয় তো ফাইনেলি আমি পहुঁচ গয়ে বোলে তো ফাইনেলি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন ছেকেণ্ড ডেষ্টিনেশ্যন তো এতিয়া আমি এই আগফালে যাম তাতে ধুনীয়া মানে ব্ৰহ্মপুত্ৰৰ মানে খেতিও আছে কিবা কিবি ব্ৰহ্মপুত্ৰ নহয় চৰি একচুৱেলি ইয়াৰে যিবিলাক মানে লোকেল মানুহ তেখেতসকলে ইয়াতে মানে খেতি কৰে আৰু আমি এতিয়া গৈ আছোঁ গৈ 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 পাই যাম ইমান মানুহ নাছিল আগতে ইয়াতে চব এইবিলাক জংঘল আছে যেতিয়া আমি সৰু আছিলোঁ তো আমি ইয়াতে পাইছোঁ এতিয়া তো আমি চাওঁ কি হয় আৰু এইটোৱে হৈছে ব্ৰহ্মপুত্ৰৰ লোকেশ্যনটো য'ত আমি আহিম বুলি কৈছিলোঁ মানে আমি অলৰেডি পালোঁ আৰু সেইফালে যদি যাওঁ সেইফালে বহুত ধুনীয়া ব্ৰহ্মপুত্ৰৰ পানী দেখা পায় বা লোকেশ্যনটো ভিউটো ভাল হয় বাট আমি সেইফালে নাযাওঁ কাৰণ এইফালে বহুত ড্ৰিংকছ কৰি আছে আৰু আমি ৰিস্ক ল'ব নিবিচাৰোঁ সেইফালে গৈ তো কথাটো বহুত বেয়া হ'ল আজিৰ দিনটো পাৰ্কখনো যাব নোৱাৰিলোঁ আৰু ইয়াতে মানে কি হ'ল ইয়াতেতো পাৰি যাব বাট সেইফালে বহুত মানে ল'ৰাবিলাকে ড্ৰিংকছ কৰি আছে আৰু প্লাছ বহুত মানে কিন্তু মানে জেগাটো ইমান এটা ভাল নহয় পুচু আছে মেইনলি সেইটো কাৰণে আমি সেইফালে যোৱা নাই সেইফালে এনেও বহুতখিনি ড্ৰিংকছ কৰা মানুহ আছে তো তাতে যোৱাটো আমাৰ ৰিস্কি হয় তো আমি এনে জানি বুজি ৰিস্ক লোৱাটো ভাল নহয় তো সেইটো কাৰণে আমি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ ইয়াৰ পৰা তো আমি আকৌ সেইখিনি জেগাই পালোঁ য'ত আমি ষ্টাৰ্ট কৰিছিলোঁ আমি ভোট দিছিলোঁ ইয়াতে আৰু এই অফিচটোৰ পৰা আমাক পাৰ্মিশ্যন দিলে ভিতৰত যাব তো আমি এতিয়া ঘৰত গৈ আছোঁ চিধা আমি গৈ আছিলোঁ গৈ থাকোঁতে আমি মানে ইফালে আহি থাকোঁতে ৰেলিঙত মাতিলোঁ কেনেকৈ মানুহটো আছে এইটো মই এতিয়া আকৌ গালি শুনি আকৌ চুপচাপ মাৰ পিছে পিছে গৈ আছোঁ কাৰণ মানুহটোৰ অলপ মই বেছি ওচৰত গৈছিলোঁ তো মায়ে অলপ বেছিকৈ ভয় খালে আৰু এইফালে দুটা শালিকা আছে দেখা পাইছেনে নাইবা এই বাহে আছে দেখোন শালিকা নাই দুটা শালিকা আছে আপোনালোকে সৰুতে দুটা শালিকা দেখি এই চুমা খাই পাইছেনে যিটো মানে কিবা ভাল নিউজ আহে নে কিবা এনেকৈ কৰিছিলোঁ চাগে এতিয়া মানে ইমানটো ভাবা নাযায় এইবিলাক যে সঁচা নে মিছা আগতে কিন্তু সৰু থাকোঁতে দুটা শালিকা দেখিলে মানে এনেকুৱা লাগে মই আজি মোৰ দিনটো ভাল হ'ব বা মোৰ আজি কিবা এটা মানে আৰু পাঞ্জাবী মানুহ দেখিলে বিশেষকৈ পাঞ্জাবী মানুহ দেখিছোঁ মানে কিবা এটা নহয় কিবা এটা ভাল নিউজ পাম তো এতিয়া সেইবিলাক বাদ দিওঁ এতিয়া আমি ঘৰত গৈ আছোঁ আৰু তাত আমি ৰখি কেনে চিপছৰ ঠাণ্ডা খালোঁ খাই আৰু মানুহে
মানে কৈছে আৰু যে এইফালে ইমান ভাল নহয় থকাটো আমি গুচি আহিলোঁ এই আহোঁতে যিটো জেগা দেখাইছিলোঁ সেনেকৈ চিধা চিধি ঘৰত যামতো আৰু মোৰ আৰু মন নাই আৰু ভিডিঅ' শ্বুট কৰি থাকিব যি ভাবিছিলোঁ একোৱেই নহ'ল ভাবিছিলোঁ যে পাৰ্কখনত যাম পাৰ্কখনত যাই অলপমান যি নহওক ভাল লাগিল হয় এটা ৰিলছো বনাব নোৱাৰি ইনষ্টাগ্ৰামৰ তাৰপাছত আমি ইয়াত আহি এনে এটা দুটা ভিডিঅ' বনালোঁ বাট কেনেকুৱা হৈছে নাজানো ছেভ কৰি থৈছোঁ ঘৰত যাই চাব লাগিব তেতিয়া ঘৰত গৈ আছোঁ এইটো ৰাস্তাৰে যিটো ৰাস্তাৰে আহিছিলোঁ সেইটো ৰাস্তাতে অবভিয়াছলি যাম মই যে কি কথা কওঁ তো যদি ভাল পাইছে ভিডিঅ'টো চাই ভাল পাব লগা নাই তথাপিও যদি চাইছে ইয়ালৈকে এটলিষ্ট মোৰ লাইকটো কৰি দিব আৰু যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এনেই ভিডিঅ' চাই তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন এটা ভিডিঅ' লৈ আহিম জল্দি বুলি কওঁহে বাট মোৰ সদায় দেৰি হয় কাৰণ মই ক'তো নাযাওঁ ইমান এটা য'ত যাওঁ তাতে যিখিনি পাৰোঁ দেখাওঁহে বাট প্ৰায় মোৰ নাযাওঁৱেই দূৰলৈকে তো চেষ্টা কৰিম আৰু নতুন ভিডিঅ' দিবলৈ নতুন জেগাত গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আপোনালোকে ভালকৈ থাকক এতিয়া কৰোণা আহি পালেহি চাগে তো আপোনালোকে নিজৰ স্বাস্থ্যৰ আপোনালোকে ধ্যান দিব আৰু মাস্ক আৰু চেনিটাইজাৰ আৰু এতিয়া বোলে ডায়েবেটিক থকা মানুহবিলাকৰ বোলে অলপমান বেছি কৰোণাৰ কিবা এনেকুৱা হৈছে মই নিউজ এটাত পাইছিলোঁ তো আপোনালোকে ভালকৈ থাকিব ঘৰৰ মানুহবিলাকক ভালকৈ ৰাখিব আৰু লগ পাম জল্দি টেক কেয়াৰ বাই বাই